এয়া আমাৰ মমুৱে মই এতিয়া ধুনীয়া কাপোৰ এযোৰ বনাই আছো ন। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনোৱা এযোৰ কাপোৰৰ ডিজাইন লৈ আহিছোঁ। আচলতে কাপোৰযোৰ মই ফেচবুকতে পাইছিলোঁ আৰু তাতে অকণমান কিবাকিবি সাল সলনি কৰি দিছোঁ আৰু কেনেকুৱা হয় আপোনালোকে ক'বচোন। ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি আপোনালোকৰ কাপোৰযোৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আহকচোন চাওঁ কাপোৰযোৰ কেনেকৈ বনালোঁ। এই বাটতে থাকা, তুমি এইটো লোৱা, এইটো লোৱা, এইটো লোৱা, এইটো ব্ৰাছ। এনেকৈ আঁকি লোৱাৰ পাছত মই আকৌ এবাৰ কৰি দিছোঁ। চিনটো দি লোৱাৰ পাছত মই ওপৰত আকৌ ৰং কৰি দিছোঁ। মই কোনো পেঞ্চিল বা কলমেৰে আঁকি লোৱা নাই প্ৰথমতে, আৰু এনেকৈ মাজত অকণ এইযোৰ চাওক, মোৰ ফাইনেলি মোৰ কাপোৰযোৰ বনাই হৈ গৈছে। এইযোৰ আপোনালোকে কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি
আৰু ইয়াতে মই দহি বাতি দিছোঁ আৰু দহিখিনিও চাব পাৰে আপোনালোকে দহিখিনিও অলপ বেলেগ মই এইটো ফেচবুকৰ ভিডিঅ'ৰ পৰাই পাইছিলোঁ কেনেকুৱা লাগিছে ক'ব আপোনালোকে কাপোৰযোৰৰ লগত মিলাকৈ প্ৰতিটো ৰঙৰে মই এনে ধৰণে দহি কৰি দিছোঁ এয়া এইখন ইয়াৰ মেখেলাখন ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট এটা কৰি ক'ব আৰু আগলৈও মই এনে ধৰণৰ কাপোৰৰ ডিজাইন দি যাম আপোনালোকে প্লিজ মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ থ্যাংক ইউ